গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া আমি গৈ আছোঁ গাঁৱৰ ঘৰত। বহুত দিনৰ মূৰত আহিলোঁ, কাম আছিলে, সেইকাৰণে ভাবিলোঁ ঘৰত সোমাই যাওঁ, চাই থাকিব, দেখুৱাই আছোঁ। পাখি লগাই বলে মন দূৰ দূৰ কপিবনে তোমাৰ হিয়াখন এখন নাজানো মই তুমি কোৱা কিয় মই গালে মানুহ পাগল হৈ যাব। বহুত ধুনীয়া লাগে। কাষত এনেকৈ গছ গছনিবিলাক আছে, মজা লাগে আৰু আহি। কি বুলি কয় এইখিনি জেগাখিনিৰ নামটো মই নাজানো, কিন্তু জেগাখিনি বঢ়িয়া লাগে ইয়াতে। জেগাখিনিৰ নাম নাজানো, জেগাখিনিৰ নামটো নাজানো। তাৰমানে নামকৰণ কৰোঁতে মই নাছিলোঁ, জেগাখিনি যেতিয়া নামকৰণ কৰিছিল ন, তেতিয়া মই নাই, এই গতিকে নাজানো আৰু সুধিব লাগিব। এতিয়া এই চাওক কেনেকৈ মাৰিছে শিলগুটি, পাই নাপায়। জীৱ জন্তু কেনেকুৱা শিলগুটি মাৰিব নাপায়। কেনেকুৱা লাগিছে ঘৰত গৈ আছা? ভাল লাগিছে, খুৰাহঁতক লগ পাবা, এক্সাইটেড। বহুত দিন যোৱা নাইতো, বহুত দিন অহা নাই। তাৰমানে কাম আছিল মোৰ ইয়াতে, সেইটো কাৰণে ভাবিলোঁ অলপ ইয়াতে আহি যাওঁ, সোমাই যাওঁ, খবৰ লৈ যাওঁ। ইয়াতে অলপ মাজুমাৰৰ গাটো বেয়া, ভাবিলোঁ একেলগে খবৰ লৈ যাওঁ আৰু। যিহেতু মাজুমা সৰুমা ইয়াতে, গোটেইখিনি ইয়াতে থাকে, বৰমাহঁতে ইয়াতে থাকে। দেখুৱাম, ঘৰত গৈ দেখুৱাম। ঠিক আছে, চাই থাকোঁ। আমি মচলপুৰ পালোঁ। মচলপুৰ আহি পালোহি। মচলপুৰ হাই ছেকেণ্ডাৰী স্কুলখন। স্কুল কি ছুটি হৈছে নেকি? কিবা আছে নেকি? স্কুল ছুটি হৈছে নেকি? অধিৱেশন আছে। অধিৱেশন। এয়া বৰ্তমান গাঁৱৰ ঘৰত আহি পালোঁ। ইফালে সৰু দুটা, এয়া কোনো মোবাইলছত ব্যস্ত, আৰু এইফালে দেখাই আছোঁ সৰুমা আছে ভিতৰত। কি কৰি আছে বা? এইয়া সৰুমা কি কৰি আছা? অঁ, ভাত ভাজি আছে। সেইফালে এজনী আমাৰ। এয়া আমি মাজুমাহঁতৰ ঘৰত আহিছোঁ, ফাৰ্ম চাব গৈ আছোঁ। মাজুমাহঁতৰ ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম দিছে। বোকা ৰাস্তাটো, গোটাই বোকা। এইখন ব্ৰইলাৰ ফাৰ্ম। আৰু এই মানুহ এটা থাকে ৰাতিতে মানে কি বঢ়িয়া লাগে, বাচন চাচন নহয় এটি
এখন নতুনকৈ ফাৰ্ম এখন দিছে। ইফালে আছে এয়া মাঝি দুটা। কি কৰি মাঝি দুটা কেনে লাগে এতিয়া কৰি কাম? ভাল লাগে নে? ভাল লাগে। কৰি ভাল লাগে? কিমান দিন হ'ল এতিয়া কৰি থাকা আৰম্ভ কৰা? 18 দিন হ'ল। প্ৰথমবাৰেই? বাৰু কি ক'বা? সুন্দৰ, একদম সুন্দৰ। এইফালে ৰাজা আছে।